কামলৈ নাযায় নেকি? অঁ 8টা বাজিলে নেকি? বেলি আজিকালি সোনকালে ডুবা হৈছে। পিছে নেগেলিনো কিংকা হ'ব? কিংকানো আমি খাম? তোক পঢ়াব লাগি তোৰ টকা লাগিব। মই যাওঁ ৰ, এইখিনি সাৰি পেলাই যাওঁ। মা কালি মোক 50 টকা এটা দিবা লাগিব। গোটেই লগে বেলা কালি জানুৱাৰী খাব, মোকো 50 টকা এটা দিবা লাগিব। মাজনী তইতো জানাই আমি কিংকে চলি আছোঁ। ভাত খাব লাগি চাউল নাই। কালি ধাৰ কৰি এনে দুটামান চাউলে আছে আৰু দিবলৈ চাউলে আছে। আৰু তোক কচোন কেনেকৈ মই 50 টকা দিওঁ? 10 টকা এটা পাবলৈ মই ইমান কষ্ট কৰিব লগা হৈছে। আৰু ইফালে জানুৱাৰীহে। হ'ব দে, পাৰিলে মই তোক দিম। তই এতিয়া যা, অলপমান পঢ়ি লাগে। আৰু মোৰ এইখিনি কাম হোৱাৰ পিছতে মই কাম কৰিবলৈ যাম। মায়ে এতিয়া কেতিয়াবাই কৈছিল 8টা বজা বুলি। ফিল্টাৰটো ভাল কৰিবলৈ টকাই যোৱা খোৱা নাই। ইমান দিনৰ পৰা ভাবি আছোঁ এটা ডাঙৰ ফিল্টাৰ ল'ম বুলি। ইফালে এই আখেতি পিটি আছে যে 50 টকা লাগে জানুৱাৰী খাব। মইহে জানো কেনেকৈ চলি আছোঁ। এই উঠুকৰ পৰা কিবা ভালে নলগা হৈছে। মাজনী অঁ মাজনী চাওঁ ঘৰে দেখা দিছোঁ। মই কামলৈ যাওঁ, তই ভালেই থাকিবি। আৰু পথাৰতে ছাগলীটো এবাৰ চাবি, বহুত কুকুৰ ফুৰি আছে। পিছে যোৱা মা, মোক কিন্তু কালি 50 টকা লাগিবই। বাইদেউ অঁ বাইদেউ। অঁ তইহে আহিছ বা? তই দেখোন আজি বহুত দেৰি কৰিছ, কিয়? তাই মই বোলে বুজি নোপোৱা? তই কিয় ৰখি আছা? যোৱা ঘৰটো সাৰি কৰি যোৱা। হ'ব বাইদেউ। কি যে হ'ব দুখীয়াবোৰলৈ। ঐ তই মোৰ পিনে যা, হাৰি আছা কি দেখা নেকি তুমি? হা বাইদেউ তই মোক ডাষ্টবিন পাইছা নেকি? কামবোৰ ভালদৰে কৰিবা। বাইদেউ শুনকচোন। কি হ'ল, তোক কিবা লাগে নেকি? বাইদেউ নহয় মানে আৰু কিনো কাম আছিলে তাকে সুধিলোঁ। কি হ'ল? তই যে মোক সুধিব আহিছা, নিৰ্লজ্জ লাজ পোৱা নাই তই? হা নহয় মানে বাইদেউ আৰু কিবা কাম আছিল নেকি সুধিছিলোঁহে। হ'ব মই নিজে কৰি ল'ম। কি ৰ'দ পৰিছে অ'। বাইদেউ কিবা দৰকাৰ আছিল নেকি? মানে হেৰি বাইদেউ, মানে মোক টকা অলপমান লাগিছিল। তোক দেখোন মই সেইটো মাহৰ পইচা দিছোঁ, আৰু কিমান পইচা লাগে? বাইদেউ মানে আমাৰ ছোৱালীকেইটাই মানে জানুৱাৰী খাব ইচ্ছা কৰিছিল। অঁ জানুৱাৰী খাই মই কি কৰিব লাগে? বাইদেউ মোৰ তাতে পইচা নাই কাৰণে আপোনাক খুজিছিলোঁ। নাই মোৰ এতিয়া পইচা, কাৰণ মোৰ দৰমহা হোৱা নাই। যোৱা। এই বৰ্ণালী ৰ'বাচোন, হেৰি কৰিবাচোন, এইটো তোমাৰ ছোৱালীজনীক কিনিব দিবা, মানে মোৰ ছোৱালী তাত নহয় হা। ইমান ধুনীয়া ফৰক, মই ভবাই নাছিলোঁ বাইদেউ যে এনেকুৱা ফৰক দিব বুলি। আজি মোৰ মনটো বহুত বেছি ভাল লাগিছে। আৰু মাইনাই যে কিমান ভাল পাব, তাই একে পগলা হৈ যাব। আজি মাইনাক বহুত বেছি ভাল লাগিব এইটো ফৰকেৰে। অঁ মাইনা অঁ চাই পেলাই আছোঁ, তোমালৈ এইটো ফৰক আনিছিলোঁ। অঁ কিনি আনিছা নেকি? নহয়, মই যে কাম কৰিব গৈছিলোঁ মানুহ ঘৰত, তাৰ পৰা দি খেলাইছে আকৌ। বহুত ধুনীয়া লাগিছে, মই পিন্ধি আহোঁ যাই ৰ। তাই যে কিমান ভাল পাইছে, তাই ভাল পালে ময়ো ভাল পাওঁ আকৌ।
হ'লনে তোৰ মোৰ ৰখি ৰখি কঁকালে বিষাব এতিয়া অঁ মা কেনে লাগিছে পা কি ধুনীয়া লাগিছে তোমাক এইটো এতিয়া পিন্ধি নাথাকিবি তই আকৌ জোতা পিন্ধি যা আমি এনেই দুখীয়া মানুহ গম পাইছানে নাই যা এতিয়া বাগজত ভৰাই থাকে যা নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুতেই ভাল মানে ভিডিঅ'বোৰ চাই কেনে পাইছে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আৰু আমাৰ একদম ভিউজ কমি আছে আৰু আপোনালোকে মৰম দিছে আশীৰ্বাদ দিছে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে নতুন ভিডিঅ' পাব আৰু নেক্সট ডে আহি আছে আমি সোনকালে কৰিব চেষ্টা কৰিম আৰু কাষত থকা টিলিঙাটো বজাই দিব ধন্যবাদ